তুমি এতিয়া ক'ত? কথা অৰূপ শৰ্মা। পাঠ অৰূপ শৰ্মা। মনত পৰে কেতিয়াবা জানা, এই চিনাকি বাটেৰে তুমি আৰু মই খোজ দিছিলোঁ প্ৰতিটো দিনৰ পুৱাত। সূৰ্যৰ প্ৰথম সোণালী কিৰণত তোমাৰ দৃষ্টিত ধৰা দিছিল বুকুৰ মৰমবোৰ মোৰ মনৰ দাপোনত আহি। প্ৰতিটো দিন আছিল আমাৰ বাবে স্মৃতিত ৰৈ যোৱা এখন দিললিপিৰ কথা। আমি খোজ দিছিলোঁ আকাশ চুবলৈ। সপোনবোৰ আছিল পাখি লগা, আশা ৰাখিছিলোঁ দুখন হৃদয়ত মুচিব নোৱাৰা দুখন প্ৰতিচ্ছবি। ডাৱৰ ধেমালিবোৰ ভাল লগা নাছিল, বৰষুণৰ কথা পাহৰি গৈছিলোঁ। পুৱাৰ সূৰ্যে বাট দেখুৱাইছিল আমাক। ভাল লগা পুৱাৰ ৰ'দালি এতিয়া মোৰ জীৱনৰ প্ৰতিটো দিনৰ আবেলি। হেৰাই যোৱা দিনবোৰ মোৰ দিললিপি এটা প্ৰেমৰ ৰসাল কাহিনী হৈ ৰ'ল। চিনাকি বাটতে এবাৰ ৰৈ চাওঁ, পাওঁ নেকি ক'ৰবাত হেৰুৱা শোভা। তুমি বাৰু এতিয়া ক'ত? মনত পৰেনে ভাল লগা দিনবোৰৰ কথা? ধন্যবাদ।